দেৰি কৰিছে কিয়? হ'ব এৰা গম পাইছো দিয়া কোন ইমান টাইম ৱেইট কৰা উঠি এতিয়া নাটক বাজি বন্ধ কৰা ভুল হৈছে মই বুজি পাইছো তুমি চেষ্টা নকৰা কিয় মোৰ আজি বহুত ডাঙৰ প্ৰব্লেম এটা হৈছে তুমি প্ৰব্লেমটো নজনা কয় বাৰু মোক এনেকুৱা কয় কিয় খং কৰিছা হ'ব তোমাৰ সদায় আৰু প্ৰব্লেম থাকে সৰি সুইটহাৰ্ট আই এম ৰিয়েলি সৰি আৰু কেতিয়াও নহয় নাই নহয় নহয় মই কাণত ধৰি গৈছো নহয় আৰু কেতিয়াও নহয় যা বোলা আমি ইফালে বাবু এটা কথা জানানে আমাৰ মৰমবোৰ যিমানেই বেছি হৈ যায় আছে পৰিস্থিতিবিলাক কিন্তু সিমানে বেয়াৰ ফালে গৈ আছে কিয় কি হ'লনো বাদ দিয়া সেই পৰিস্থিতি মই তোমাক কেতিয়াও নেহেৰুৱাম এই দুটা চকুৰে মই তোমাক আজীৱন চাই ৰ'ম এয়া মোৰ প্ৰতিশ্ৰুতি কিন্তু ঘৰত মোৰ বিয়াৰ কথা ওলাইছে 2 দিনৰ ভিতৰতে চাবলৈ অহা কথা আৰে ঘৰত গাভৰু ছোৱালী থাকিলে ল'ৰা আহিবই কিন্তু কোনো কিন্তু নাই মই কালিয়ে তোমাৰ ঘৰত আমাৰ বিয়া প্ৰস্তাৱ লৈ যাম ৰিয়েলি মাজনী চাহ ল দেউতা তোমাৰ লগত মোৰ এটা কথা আছে মোৰো তোমাৰ লগত কথা এটা আছে কি কথা দেউতা নে আজি তোমাক চাবলৈ ল'ৰা এজন আৰু তাৰ মাক আহি আছে কিন্তু দেউতা কিন্তু ল'ৰাজন কোন এইটো সুধি পেলাইছা ন আৰে শুনিলে আচৰিত হৈ যাবা আমাৰ ঘৰত কোন আহি আছে জানা মিছেছ অলকানন্দ আহি আছে আৰু তাৰ সেই অন্ধ পুতেকটো কিয় দেউতা কিয় তোমালোকে মোক সেই অন্ধ ল'ৰাটোৰ সৈতে বিয়া দিব ওলাইছা মাজনী সাগৰক তুমি অন্ধ বুলি নকবা বুজা নাই তাৰ আৰু গোটেই জীৱন এনেকৈ অন্ধ হৈ নাথাকে নহয় অলৰেডি আমাৰ বিজ্ঞাপন দিয়ে দিলে আৰু কেইদিনমান এতিয়া তাৰ অপাৰেশ্যনো হৈ যাব তাক ইমান মানে বুজি নাপাওঁ তোমাৰ কিন্তু কোনো কথাই নাই ইয়াতে ঠিক হৈ যাব তুমি সুখত থাকিব পাৰিবা মই মোৰ আশীৰ্বাদ আছে আৰু তোমাৰ দেউতাক হৈ মই কি তোমাক এজন বেয়া ল'ৰাৰ ওচৰত দি দিব পাৰিম নেকি কোৱাচোন তুমি চিন্তা কৰিব নালাগে মানে তুমি ভালহে পাব লাগে হা এনেকুৱা এটা পৰিয়ালৰ পৰা তোমাৰ সম্বন্ধ আহিছে এইটো মানা কেনেকৈ কৰা আৰু আজিকালি এই সাগৰৰ নিচিনা ল'ৰা নাপায় নহয় ক'ত পোৱা আজিকালি চব গাঞ্জা খোৰ মদ খোৰ তাৰ নিচিনা ভাল ল'ৰা এটা পাওঁতে টান আৰু তাৰ পৰিয়ালটোও বহুত ভাল তুমি সুখত থাকিব পাৰিবা তুমি সেই বুলি নিজক ইমান মানে তাক ইমান বেয়া বুলি নক'বা আৰু তুমি নিজৰ দেউতাকৰ কথাটো নাৰাখা নি কোৱাচোন তুমি সুখত থাকিব পাৰিবা আৰু মই দেউতাক হৈ তোমাৰ বেয়া হাতত দিব নোৱাৰোঁ মই আৰু মোৰ কথাটোৱে ফাইনেল মনত ৰাখিবা আৰু কথা হ'ল কোনটো এনেকুৱা এটা পৰিয়ালৰ পৰা তোমাৰ সম্বন্ধ আহিছে এইটো মানা কেনেকৈ কৰা আৰু আজিকালি এই সাগৰৰ নিচিনা ল'ৰা নাপায় নহয় ক'ত পোৱা আজিকালি চব গাঞ্জা খোৰ মদ খোৰ তাৰ নিচিনা ভাল ল'ৰা এটা পাওঁতে টান আৰু তাৰ পৰিয়ালটো বহুত আৰু এইটো তোমাৰ আপত্তিও থাকিব নালাগে মোৰ মতে বুজি পাইছা নাই মই আৰু তোমাক এইখিনিয়ে ক'লোঁ তোমাৰ আপত্তি কৰিব নালাগে মা বাপেকে যিটো কয় সেইটো মানা থাকা দেই মই অলপ ইফালৰ পৰা
আহি পালে আহক আহক ভিতৰত আহক ৰাস্তাটো কোনো প্ৰব্লেম নহয় না এয়া চাহ কোন আহিছে আহক বহিল পিছে ৰাস্তাততো কোনো প্ৰব্লেম হোৱা নাই না আৰু টেনশ্যনে কৰি আছোঁ কিমান দিনৰ মই বহি আছোঁ কেতিয়া আহে পিছে কি কওক গড় খবৰ খাতি কওক ভালেই আছে নে পিছে সাগৰ তাৰ কি খবৰ কিবা আপোনালোক কিবা কৰি আছে বুলি শুনা পালোঁ মই হয় ঈশ্বৰৰ কিবা চকু পোৱা গৈছে অপাৰেশ্যনটো হ'ব সোনকালকে অঁ অপাৰেশ্যন হৈ যাব না এইটোৱে টেনশ্যন কিমান ডেকা ল'ৰা এজন অৱস্থা বেয়াই লাগিছে বাৰু দুৰ্ভাগ্যই বেয়া হ'ব দে ময়ো মানে বহুত আনন্দিত যে আপোনালোকৰ ঘৰৰ লগত মই কিবা এটা সম্বন্ধ কৰিবলৈ গৈ আছোঁ মই বহুত আনন্দিত হৈছোঁ আৰু সাগৰ নিচিনা তেনেকুৱা সহজ সৰল মাটিৰ মানুহটো পোৱাটো টান আজিকালি আৰু আপোনালোকৰ লগত সম্বন্ধ কৰি মোৰো বহুত ভাল লাগিব মাজনী চাহকাপ লৈ আহোঁ তৰা মই ক'লোঁ যে তোমাক হ'ব ঠিক আছে আমাৰ ছোৱালী হয় সেই মাকজনী ঢুকোৱাৰ পিছতে আৰু ময়ো তুলি তুলি ডাঙৰ কৰিলোঁ আৰু বহুত কষ্ট হ'ল মোৰ তাৰপিছতো মানে ইয়াৰ কষ্ট হ'ব বুলি মই আৰু বিয়া নাপাতিলোঁ আৰু বেলেগ মই এই কষ্টৰ কাৰণে মানে ইয়াত বহুত মৰম কৰিছোঁ সেইকাৰণে আপোনাৰ হাততে দি আছোঁ মই জানো আপোনাৰ ওচৰত গৈ নিজৰ মাকৰ মৰমটোৱে পাব চাইছ নাই এইজন ল'ৰা তই যে কৈছিলি হয়নে মাজনী আপোনালোকে চাহ খাম দে বহুত লাজকীয়া ছোৱালী মানে ক'তো নাযায় একদম সহজ আৰু ইয়াৰো হয় অলপ চাই চিন্তি ৰাখিব ময়ো মানে ইমান এটা সময় মই দিব পৰা নাছিলোঁ মোৰ পৰিয়ালৰ ঘৰৰ বিভিন্ন টেনশ্যনত ঘূৰিবলগীয়া হৈছে এইখিনি মৰম মাৰ মৰমখিনি আপুনি দিব বুলি মই আশা ৰাখিছোঁ এয়া লগ পাম লগ তো মাজনী আমাৰ কথা হৈ গ'ল হা এতিয়া এই শুভ কামটোৰ কাৰণে অপেক্ষা কৰি আছোঁ কেতিয়া হয় লগ হ'ব লৈ যোৱা তো কথা হৈ গ'ল এইখিনি ঠিক থাকিল মই ঈশ্বৰৰ কৃপাত মই সোমবাৰত আহি আছোঁ আপোনাৰ ঘৰত কথা পাতিম দিয়ক নমস্কাৰ যোৱা সাগৰ ভালকে থাকিবা দেই হা কথা এটা শুনিছা কি কথা এই আকাশৰ এক্সিডেণ্ট হৈ থাকিলে নহয় কি আকাশৰ এক্সিডেণ্ট এক্সিডেণ্ট হৈ থাকিলে এক্সিডেণ্ট ভৰিটোতে ছিঙি থাকিলে তাৰ কি হয় ময়ো মানে এই মই ৰাস্তাত আহি থাকোঁ দেখা পালোঁ মই চাৰিওফালে জনাই আছোঁ কথাটো ক'ত আছে এতিয়া সি এই ৰাস্তাতে আছে এই ৰাস্তা আমাৰ ওচৰতে কাষতে কান্দি আছে কেলে হা কান্দিব নালাগে নহয় তোমাৰ হা তোমাৰ সুখীয়ে হোৱা কথা ইমান ধুনীয়া ঘৰ এটাত গৈ আছা হা আৰু আমি আছোৱে নহয় সদায় সদায় গৈ থাকিম কান্দি লাভ নাই বেলেগৰ ঘৰত যাবই লাগিব বুজি পাইছ হ'ব দে নাকান্দিবা হা আমি যিখিনি কৰি আছোঁ ভালৰ চব তোমাৰ ভালৰ কাৰণেই কৰি আছোঁ বুজি পাইছা ইয়াত কান্দিব লগা একো নাই হা নাকান্দিবা তোমাৰ সুখী হোৱা এইটোৱে বিচাৰিম হা ৰবা এটা ভাল খবৰ দিবলৈ আহিলোঁ তোমাৰ আশীৰ্বাদত মই এতিয়া চকুৰে দেখিব পৰা হ'লোঁ আৰু যিজনে মোক চকুদান কৰিলে তেওঁ তোমালৈ এখন চিঠি দিব পাৰিছে
বহক। এতিয়া মই তোমাক দেখিব পাৰিছো। আজি মই তোমাক চাবৰ কাৰণে আহিছিলো বাৰু। এতিয়া দেখা পালো, ভাল লাগিল। বাৰু এতিয়া যাওঁ, আকৌ পিছত কেতিয়াবা আহিম, হ'ব? মোৰতো চকুত তোমাক আজীৱন চাই হোৱাৰ প্ৰতিশ্ৰুতি দিছিলোঁ। সেয়া ৰাখি মই লগত নাথাকিলেও মোৰ চকু জুৰি সদায় তোমাক চাই ৰ'ব। সুখী হোৱা। আকাশ, এয়া তুমি কি কৰিলা? মই কেতিয়াও আশা কৰা নাছিলো তোমাৰ পৰা এনেকুৱা এটা কাম। কি কৰিলা?